নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। পিছে মোৰ অকণমান চৰ্দি হৈ আছে, ভালেই হোৱা নাই। ভইচটো সেইকাৰণে অকণমান বেয়া লাগিব শুনিবলৈ, আপোনালোকে সেইটো ইগন'ৰ কৰিব। আজি মই বনাব লৈছোঁ শুকতি মাছৰ ৰেচিপি। দেখি গম পাইছে, শুকতি মাছ খাই কোনে ভাল পায় বাৰু। শুকতি মাছ মানে শুকান মাছৰ যিটো গুৰি হয় সেয়া, মই কিন্তু খাই বৰ ভাল পাওঁ। তাকে যোৱাকালি বনাইছিলোঁ, অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ল'লোঁ। এয়া দেখিছে, মই শুকতি মাছ লৈছোঁ প্ৰায় 3 চামুচমান, চাহ খোৱা চামুচেৰে। তাৰপাছতে এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি ল'লোঁ আৰু এটা ডাঙৰ বিলাহী কাটি ল'লোঁ আৰু 2টামান ৰচুন থেতেলিয়াই ল'লোঁ আৰু কেঁচা জলকীয়া কেইটামান দিছোঁ। কেঁচা জলকীয়া অকণমান সৰহকৈ দিছোঁ, এয়া আপোনালোকে কম বেছি কৰি ল'ব পাৰে। আৰু পিঁয়াজৰ পৰিমাণটো অলপমান সৰহকৈও আপোনালোকে দিব পাৰে, ভাল লাগে পিঁয়াজ অলপমান সৰহ হ'লে। শুকতি মাছ খাই কোনে ভাল পায় বাৰু, আমাৰ ঘৰৰ সকলোৱে ভাল পাওঁ। তাকে শুকতি মাছ বহুত দিন খোৱা নাছিলোঁ, তাকে আজি মই বনাব লৈছোঁ। ব'লকচোন মইনো কেনেকৈ বনাওঁ চাওঁ। এয়া দেখিছে, মই এটা কেৰাহীত অকণমান তেল ল'লোঁ আৰু এই যে কাটি থৈছিলোঁ পিঁয়াজ, সেই পিঁয়াজখিনি মই অকণমান সময় ভাজি ল'ম। পিঁয়াজখিনি ইমানেই মানে বহুত বেছি ৰঙচুৱা হোৱাকৈ নাভাজিব, অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজিলেই হ'ব। এয়া মই ধুনীয়াকৈ ভাজি থলোঁ। শুকতি মাছ মোৰ ননদজনীয়ে লৈ আহিছিলে মোৰ কাৰণে। আচলতে তাই নেখায়, তাইও বেলেগৰ ঘৰৰ পৰাহে লৈ আহিছিলে। মই খাই ভাল পাওঁ বুলি মোৰ কাৰণে হেনো লৈ আহিছিলে। দেখিছে, তাৰপাছতে মই দেখিলে এয়া কেঁচা নহৰু থেতেলিয়াই লোৱা যিকেইটা নহৰু, সেয়া মই তেলত এতিয়া দি দিলোঁ। সেয়াও মই অকণমান সময় ভাজিম, বহুত বেছি নাভাজোঁ, অকণমান ৰচুনৰ গোন্ধটো অহালৈকে আৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজিছোঁ। এয়া অকণমান সময় যেতিয়া ভাজিম, ভাজা পাছতে মই দি দিম বিলাহীখিনি। এয়া দেখিছে, এয়া বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি মই এতিয়া ধুনীয়াকৈ সম্পূৰ্ণ সিজি যোৱালৈকে ভাজিম। তাতে দি দিম এতিয়া মই অকণমান নিমখ আৰু হালধি। হালধি পিছে নিদিলেও আপত্তি নাই, কিন্তু হালধিৰ ৰংটো নুঠেই, যিহেতু শুকতি মাছখিনি অলপ ক'লা হৈ যায় বনাই দিলে, হালধি কালাৰটো নাহে। তথাপিতো মই অকণমান হালধি দি দিছোঁ। এইটো আপোনালোকে দিলেও হয়, নিদিলেও আপত্তি নাই। তাৰপাছতে দি দিলোঁ, এয়া দেখিছে, মই সোৱাদ অনুসৰি নিমখ। এয়া মই এতিয়া অকণমান সময় ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপাছতে মই দি দিম, এয়া দেখিছে, ফালি থোৱা কেঁচা জলকীয়াখিনি। কেঁচা জলকীয়াখিনি দি অকণমান ধুনীয়াকৈ লৰাই মই অলপ সময় সিজিবলৈ দিম, ঢাকোন মাৰি দিম। এই ধৰণে শুকতি মাছ কোনে বনাই খায় বাৰু, নিশ্চয় বনাই খায়। আৰু যিসকলে নাই খোৱা, এবাৰ হ'লেও খাই চাবচোন, খুব ভাল লাগে। এয়া দেখিছে, মই অকণমান সময় ঢাকি থলোঁ, তাৰপাছতে মাজে সময়ে এনেকৈ লৰাই আছিলোঁ। তাৰপাছত দেখিছে, এয়া খুব ধুনীয়াকৈ বিলাহীখিনি সিজি গৈছে। বিলাহীখিনি সিজি গৈ যোৱাৰ কাৰণে মই দিলোঁ এতিয়া শুকতি মাছখিনি গোটেইখিনি মই ইয়াত দি দিলোঁ। প্ৰায় চাহ খোৱা চামুচেৰে 3 চামুচমান হ'ব। এয়া ধুনীয়াকৈ লৰাই তাৰপাছতে মই অকণমান পানী ব্যৱহাৰ কৰিম। এয়া দেখিছে, মই পানী অকণমান ব্যৱহাৰ কৰিছোঁ, বহুত বেছি পানী নিদিব। তাৰপাছতে গেছৰ ফ্লেমটো একেবাৰে কমাই ৰাখিব। এই ধৰণে ধুনীয়াকৈ লৰাই মই আকৌ এতিয়া ঢাকোন মাৰি দিম। এই ধৰণে গেছৰ ফ্লেমটো কমাই অলপ সময় ঢাকোন মাৰি থ'ম। তাৰপাছতে এয়া দেখিছে, মই এয়া পানীখিনি অকণমান শুকাইছে আৰু এই ধৰণে ঢাকনখন এৰাই অকণমান সময় মই ভাজিম। যেতিয়া দেখিব শুকতি মাছখিনিয়ে তেল এৰিব ধৰিছে, অলপ তেল দেখিব, এয়া দেখিছে তেল এৰিব ধৰিছে, তেতিয়া গম পাব যে শুকতি মাছখিনি ৰেডি হৈ গ'ল। আৰু এয়া মোৰ শুকতি মাছৰ আজি ৰেচিপিটো ৰেডি হৈ গ'ল। এয়া মই পৰিৱেশন কৰিবৰ কাৰণে মই বাতি এটা সজাই লৈছোঁ। এয়া দেখিছে, এয়া মই বাতিটোত উলিয়াই ল'লোঁ। দেখি বাৰু কা জিভা পানী পৰিছে, মোৰ আকৌ দেখিলেই জিভা পানী পৰে। মই খাই ভাল পাওঁ যিহেতু, সেইকাৰণে অকণমান আপোনালোকৰ আগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিলোঁ। কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। এটা ধুনীয়া সুন্দৰ কমেণ্ট কৰিব, লগতে লাইক এটা কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ মোৰ ন'টিফিকেশ্যন পাই থাকে। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।